নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা ভাবিছেনে যে আজিৰ পৰা 250 বছৰ আগতে যেতিয়া চিমেণ্ট নাছিল, লো নাছিল, তেতিয়া আমাৰ অসমত এনেকুৱা 7 মহলীয়া ৰাজপ্ৰসাদ কেনেকৈ বনোৱা হৈছিল, যিটো আজিও থিয় হৈ আছে। হয়, মই ক'বলৈ ওলাইছোঁ শিৱসাগৰৰ গৌৰৱ কাৰেং ঘৰৰ কথা। কিন্তু আজি মই আপোনাক কেৱল ইতিহাস নকওঁ, মই ক'ম সেইবোৰৰ কথা যিবোৰ আপুনি কোনো পাঠ্যপুথিত পঢ়িবলৈ নাপায়। আজিৰ পৰা প্ৰায় 600 বছৰ আগৰ কথা। টাই আহোমসকলৰ স্বৰ্গদেউসকলে ইয়াৰ পৰা সমগ্ৰ অসম শাসন কৰিছিল। আচলতে প্ৰথমে এইটো এটা কাঠৰ ঘৰহে আছিলে, কিন্তু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 চনত ইয়াক আজিও এটা ইটাৰ ৰূপ দিয়ে। মন কৰিবলগীয়া কথাটো হ'ল, এয়াই কেৱল এটা ঘৰ নহয়, এয়াই আছিল আহোম সাম্ৰাজ্যৰ মিলিটেৰী বেছ আৰু ৰাজকীয় সচিবালয়। ইয়াৰ ডিজাইনটো এনেকুৱা যে শত্ৰুৱে আক্ৰমণ কৰিবই নোৱাৰে। এতিয়া আহক আটাইতকৈ আমোদজনক কথাটোলৈ। আপুনি জানেনে এই বিশাল অট্টালিকাটো কিহেৰে বনোৱা হৈছে? বৰা চাউলৰ ভাত, হাঁহৰ কণী, কঁঠালৰ আঠা, মাটিমাহ আৰু মাছৰ তেল, এই সকলোৱে মিহলাই বনোৱা হৈছিল কৰাল। এই কৰাল ইমান শক্তিশালী যে আজিও ইয়াৰ এটা এৰাবলৈ হাতুৰে দৰকাৰ হয়। ভাবকচোন। কাৰেং ঘৰৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ'ল ইয়াৰ 7টা মহল। 3টা মল মাটিৰ তলত আৰু 4টা মল ওপৰত। কিন্তু বৰ্তমান মাটিৰ তলৰ মলবোৰ বন্ধ কৰি দিয়া হৈছে। কিয় জানেনে? মানুহে কয় এই তলৰ পৰা এটা 16 কিলোমিটাৰ দীঘল গোপন সুৰং আছিল, যিটো পোনে পোনে তলাতল ঘৰলৈ গৈছিল। যুদ্ধৰ সময়ত ৰজা আৰু ৰাণীৰ পলাই যাবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল। বহুতে কয় যে এই সুৰংবোৰৰ আজিও আহোম গুপ্তধন লুকাই আছে। অৱশ্যে চৰকাৰে নিৰাপত্তাৰ খাতিৰত এতিয়া সেইবোৰ বন্ধ কৰি ৰাখিছে। আপুনি কি ভাবে, তাত সঁচাকৈ কিবা আছে নেকি? কমেণ্টত জনাব। আপুনি যদি কাৰেং ঘৰলৈ যায়, চাব ইয়াৰ গঢ়টো এটা পিৰামিডৰ দৰে। ইয়াৰ ওপৰত থকা গুম্বুজবোৰ মোগল আৰু আহোম স্থাপত্যৰ এক অপূৰ্ব মিশ্ৰণ। ইয়াৰ ভিতৰত বহুত বতাহ চলাচল কৰাৰ ব্যৱস্থাটো ইয়াৰ উন্নত যে গৰম দিনতো ভিতৰত এচিৰ দৰে ঠাণ্ডা লাগে। সেই সময়ত বিজুলী নাছিল, কিন্তু পোহৰ কেনেকৈ আহিছিল? ইয়াৰ দেৱালৰ ফুটাবোৰ এনেকৈ বনোৱা হৈছিল যাতে দিনৰ পোহৰ প্ৰতিটো চুকত পৰে। কাৰেং ঘৰ কেৱল এটা পুৰণি ইটাৰ দম নহয়, ইয়াৰ আমাৰ বীৰ পূৰ্বসকলৰ সাহস আৰু বুদ্ধিমত্তাৰ প্ৰতীক। যদি আপুনি এতিয়ালৈকে গৈ পোৱা নাই, তেন্তে এবাৰ নিশ্চয় যাব, আৰু গ'লে সেই দেৱালবোৰ চুই চাব, অনুভৱ কৰিব পাৰিব ইতিহাসৰ এই স্পন্দন। আজিৰ এই ভিডিঅ'টো কেনেকৈ লাগিল? যদি ভাল পাইছে, লাইক কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক। এনেকুৱা আৰু ৰহস্যময় ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।